আজি বতৰটো অকমান ডাৱৰীয়া এনেকুৱা বতৰত যদি কিবা এটা নতুনকে বনাই খাব পৰা যায় ভাল লাগে গৈ লৈ ঘৰৰ ভিতৰত চালো দেখিলো এটা পনীৰৰ ডাব্বা মই বোলো কিবা এটা লগতে লৈ আনোগে সেইটোৰ পৰা বনাম মায়ে গম নোপোৱাকে মনে মনে পনীৰৰ টেমাটো আনিলো লগতে এটা পিয়াজ আৰু এটা বিলাহীও লৈ আহিছো ছোৱালী মানুহৰ নিচিনা গালখনৰ নিচিনা টিকটিকিয়া বিলাহী এটা লৈ তাকো ধুনীয়াকে সৰু খাই টুকুৰা কৰিলো পিয়াজটো পিছে দীঘল ৰছী এডালে ওলালে লগতে এটা টুপি ওলালে যদি কাৰোবাৰ বাৰ্থডে এই টিপুটি পিন্ধিব পাৰা বিলাহীখিনি সৰু খাই টুকুৰা টুকুৰ কৰা নিচিনাকে পিয়াজটোকো সৰু খাই টুকুৰা টুকুৰ কৰিলো পিছে ডাঙৰ প্ৰব্লেম কি জানে পনীৰটো কেনেকে এটা খুলো হাতৰ আঙুলিয়ে জোৰ লগালো কিন্তু নুখুলিলে পাছত চাকুৰ সহায়ত খুলি লৈ যেনে তেনে খুলিলো কিন্তু হাতৰ আঙুলিটোহে কাটিলে কিন্তু গমেই পোৱা নাছিলো আপোনালোকে যেনেকে এটা ধৰিব পৰা নাই ময়ো ধৰিব পৰা নাছিলো কিন্তু লাষ্টত এতিয়া চাওকচোন যেতিয়া বন্ধ কৰিলো এতিয়া হাতৰ পৰা তেজ ওলাই আছে দুখত একদম ভাগি পৰিলো ইমানখিনি তেজ মোৰ দেহৰ পৰা আজি এনে গুচি গ'ল একো খাবই পোৱা নাই তাতে তেজখিনিও গ'ল মই বোলো হাৰ কে জিতনে वाले को बंदर सॉरी बाजीगर कहते हैं মইতো গুঞ্জন হয় কেনেকে হাৰ মানিম বোলো নাই কৰিবতো লাগিব মানে কৰিমেই চিজ অলপ ধুনীয়াকে লৈছো মানে চিজটো পালো গম পাইছে নহয় লগতে টমেটো চচ অকমান দিছো মেয়নিজ অকমান লগতে মই বনোৱা চিলি ফ্লিক্স অকমানো দি দিছো অকমান নিমখ আৰু অকমান লাল মিৰ্চ দিলে হাতৰ সহায়ত ধুনীয়াকে সানি দিছো মানে হাতটো ভাল হ'ল আৰু ধুনীয়া ধুনীয়া হালধীয়া ব্ৰেড কেইটামান ললো তাৰ ওপৰতে এনেকুৱা ব্ৰেডৰ ওপৰতে চিজ অলপ দি দিছো আৰু তাৰ ওপৰতে মই ধুনীয়াকে ষ্টাফিং কৰি দিছো মই বনোৱা বস্তুখিনি আৰু অকমান চিজ আৰু অকমান ব্ৰেড দিলে ধুনীয়াকে হেঁচা মাৰি দিছো আৰু তেনেকুৱা 4 পিচ মান বনাই লৈ মই এতিয়া কলা তাৱাখনত বহাই দিছো অকমান মিঠাতে কিনো কব আমাৰ চেণ্টাৰত বাটাৰী আহি পোৱা নাই কি যে হব কি চেণ্টাৰত আছো এবাৰ বাপেকে জন্ম ললে টাউনতে জন্ম লম ধুনীয়া ধুনীয়া বস্তু বনাম ধুনীয়া বস্তু খাম চহৰ লাগিলে যিমানে হওক গাঁৱৰ নিচিনা উশাহটো কতো নাপাওঁ সেইকাৰণে গাঁৱতে থাকো সেইকাৰণে গাঁৱলীয়া বুলি নিজকে প্ৰাউড কৰো সকলোকে ঘৰৰ 2 এপিচ দিলো তাৰপিছত বলক ময়ো খাওঁ পিছে কি ধুনীয়া হৈছিলে সোৱাদৰ কিন্তু দেই আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে ইমান দূৰলৈকে ভিডিঅ'টো চাই যদি ছাবস্ক্ৰাইব এটা কৰি দিব